নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি এটা ম'ম' ৰেচিপি লৈ আহিছোঁ। লকডাউনৰ সময় যি টি খাওঁ লাগিয়ে থাকে নহয় জানো। চ' ম'ম' এটা সহজ উপায় আপোনালোকে বনাব পাৰে। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। প্ৰথমে লৈছোঁ ময়দা 2 কাপ আৰু নিমখ লৈছোঁ সোৱাদ অনুসৰি। দুটা ভালদৰে মিলাই লৈছোঁ আৰু পানী দিছোঁ। এতিয়া নৰ্মেল পানী ব্যৱহাৰ কৰিব, গৰম পানী দিব নালাগে। যিটো কাপে ময়দা দিছিলে সেই একেটা কাপে আধা কাপ পানী ব্যৱহাৰ কৰিছোঁ। এনেদৰে অলপ পানী দি মিলাই যাব। ভিডিঅ'টোত দেখুৱাৰ ধৰণে ভাঙি মিলাব। ম'ম' বনোৱাৰ আটাইতকৈ ডাঙৰ চিক্ৰেটটো এইটোৱে যে আমি ভালদৰে মঠিব লাগিব, নহ'লে ম'ম' খাবলৈ ৰাবাৰটো নিচিনা হ'ব, তেতিয়াতো ভাল নালাগিব নহয় জানো। হাতৰ তলুৱাৰ সহায়ত এনেদৰে ভালদৰে মঠি ল'ব। তাৰপিছত আমি এতিয়া দিম ৰিফাইণ্ড অইল 6-7 টোপাল ব্যৱহাৰ কৰিছোঁ। ভালদৰে মঠি লৈছোঁ আৰু এতিয়া আমি ম'ম'ক ৰেষ্ট কৰিবলৈ ৰাখিম 20 মিনিটমান সময়। এনেদৰে প্লেট এখনে ঢাকি ছাইড কৰি ৰাখি দিছোঁ আৰু এতিয়া আমি ষ্টাফিংটো বনাই ল'ম। ইয়াত দিছোঁ গ্ৰেট কৰা বন্ধাকবি 1 কাপ, গাজৰ আধা কাপ আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ গ্ৰেট কৰি, লগতে নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া ভালদৰে হাতখন ধুই লৈ মিলাই ল'ম। অলপ মোহাৰি মিলাব, তেতিয়া পানীটো ওলাই যাব সহজে। চামুচেৰেও মিলাব পাৰি, কিন্তু হাত ব্যৱহাৰ কৰিলে সহজ হয়, সেইকাৰণে মই হাত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ভালদৰে এনেদৰে চেপি ল'ম, পানীখিনি যোৱাই দিম আৰু এনেকৈ প্লেট এখনত ৰাখি যাম। এতিয়া ইয়াত দি দিলোঁ চাট মছলা আধা চামুচ আৰু জালুক আধা চামুচতকৈ অলপ কম, মিলাই লৈছোঁ ভালদৰে। আপোনালোকে আদাও দি দিব পাৰে দেই, আদা দিলে বৰ ভাল লাগে খাই পেলাই। আদাটো গ্ৰেটাৰত গ্ৰেট কৰি দিব, নাইবা সৰুকৈ কাটি ল'লেও হ'ব। চব্জিৰ লগতো কোনো কথা নাই, যিটো ভাল লাগে আপোনালোকৰ সেইটোৱে দিব। মই ইয়াত গাজৰ বন্ধাকবি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কেপচিকামো দি দিব পাৰে, জলকীয়া সৰুকৈ কাটি দিব পাৰে, যিটো ভাল লাগে আৰু যিটো উপলব্ধ থাকে সেইটো দিব। আৰু ষ্টাফিং ৰেডি হৈ গৈছে আৰু ময়দাই আৰাম কৰিও হৈ গৈছে। চ' ব'লক ময়দাটো এতিয়া চাই লওঁ কি হৈ আছে। নাই বৰ কোমল, নাই বৰ টান। ময়দাটো ভালদৰে এতিয়া আকৌ 5 মিনিট সময় আমি মঠি ল'ম। তাৰপিছত এইটো চাওক, ডো ৰেডি হৈ গৈছে আমাৰ ম'মৰ কাৰণে। এইটো প্ৰচেছ মই আপোনালোকক লাহে এইটো কাৰণে দেখাইছোঁ, কাৰণ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰচেছ হয় ম'ম' বনাবলৈ, নহ'লে ম'ম'খিনি খাবলৈ ৰাবাৰ নিচিনা লাগিব। ইয়াত আপোনালোকে মন দিবলগীয়া কথাটো হ'ল যে আপোনালোকে এনেদৰে ম'ম'টো যদি চেপি দিয়ে, ই আকৌ পাঞ্চ বেক কৰিব লাগিব, তেতিয়া ম'মৰ কাৰণে ডো পাৰফেক্ট হৈ গৈছে। এতিয়া পুনৰ এনেদৰে সৰু বল বনাই ল'ম। তাৰপিছত বেলি লৈছোঁ ভালদৰে। অলপ ময়দা গুড়ি দি ল'ব, তেতিয়া লাগি নধৰে, বেলিবলৈ সহজ হ'ব। আৰু এটা টিপ হ'ল যে আমি ছাইডখিনি একদম পাতলকৈ বেলিব লাগিব। মাজৰ ভাগ ডাঠকৈ মানে ছাইডখিনিতকৈ অলপ ডাঠকৈ, আৰু ছাইডখিনি একদম পাতল। ইয়াত দি লৈছোঁ এতিয়া ষ্টাফিংখিনি অলপ সৰহকৈ দিব, যাতে দোকানৰ নিচিনা একদম মুখত গ'লে ব্লাষ্ট হৈ যোৱা নিচিনা ফিল হ'বলৈ, ঠিক আছে। আৰু এতিয়া আমি ফ'ল্ড কৰি লৈছোঁ। ফ'ল্ডটোত সাৱধান হ'ব অলপ। এইটো চাওক, একেবাৰে শাৰীৰ কোচ দিয়া নিচিনাকৈ মই এনেদৰে দি লৈছোঁ। আপোনালোকৰ যোনটো সুবিধা হয় সেইটো দিব। আৰু ম'মৰ যিহেতু ঢেৰ শ্বেপ থাকে নহয় জানো, আৰু যদি এইটো শ্বেপত বনায় তেতিয়া অলপ ষ্টাফিংটো সোমোৱাই দিব ভিতৰলৈ, আকৌ এটা ফ'ল্ড দিব, তেনেদৰে কৰিব। আৰু শেষত এয়া বাচি যোৱা অংশডোখৰ আমি পকাই ল'ম, ইয়াত দেখুৱাৰ ধৰণে এনেদৰে। আৰু বাচি যোৱাডোখৰ আপোনালোকে ছিঙিও দিব পাৰে, নাইবা ৰাখি দিলেও একো আপত্তি নাই। ম'ম' সিজাবৰ কাৰণে মই ইডলি ষ্টেণ্ড তাকে গ্ৰীচ কৰি ল'লোঁ। আপোনালোকৰ যদি ম'ম' ষ্টেণ্ড আছে তেনেহ'লে ব্যৱহাৰ কৰিব, নাইবা ডাঙৰ প্লেট এখন বাট থকা হ'ব লাগিব, খালি গ্ৰীচ কৰি ল'ব তেলেৰে। ম'ম'টোতো অলপ গ্ৰীচ কৰি দিব আৰু প্লেটখনো গ্ৰীচ কৰি দিব, তেতিয়া পিছত ম'ম'টো উলিয়াবলৈ সুবিধা হয় আমাৰ। ইয়াত মই আধা লিটাৰ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি প্লেট ব্যৱহাৰ কৰে তেতিয়া চচপেন এটাত পানী আধা লিটাৰমান দি ল'ব, আৰু তাৰ ওপৰত কেক বেক কৰাৰ ধৰণেৰে ষ্টেণ্ড এটা দি পেলাই ম'মৰ প্লেটখন বহাই দিব। মোৰ 2 কাপ ময়দাত 21টা ম'ম' ওলাইছিল, আৰু ইডলি ষ্টেণ্ডটোতো নজৰিলে, সেইকাৰণে মই একেবাৰে এলাহতে লগতে গোটেইখিনি বহাই দিলোঁ। আৰু 25 মিনিট সিজোৱাৰ পিছত আমাৰ ম'ম' ৰেডি হৈ গৈছে। আৰু মই পৰিৱেশন কৰিছোঁ এবিধ চাটনিৰ লগত। এয়া বুট আৰু নগাটেঙা দিয়া চাটনি। কাৰ মুখত পানী আহিল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিবলৈ নাপাহৰিব কিন্তু।
ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ